হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেল জানমনিজ গুড লাইফলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাছৰ টেঙা। এই টেঙা জোলখন অকণমান বেলেগ পদ্ধতিৰে বনাম। আজিৰ এই টেঙা জোলখনত মই ৰঙালাও ব্যৱহাৰ কৰিম আৰু এই টেঙা জোলখন খাবলৈ কিন্তু বিৰাটেই সোৱাদ হয়। বিশেষকৈ গৰমৰ দিনত ভাতৰ লগত টেঙাৰ জোল খাবলৈ বহুত জুতি লগা হয়। তেনেহ'লে বলকচোন মই এই টেঙা জোলখন কেনেদৰে বনালোঁ চাওঁ। টেঙা জোলখন বনাবৰ বাবে মই 4 পিচ মাছ নিমখ হালধি সানি লৈছোঁ আৰু মিহি মিহিকৈ ৰঙালাও কাটি লৈছোঁ আৰু লৈছোঁ 2টা জলকীয়া, এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু কেইপাতমান মই থেকেৰা টেঙা লৈছোঁ আৰু অকণমান মই ক'লা সৰিয়হ লৈ লৈছোঁ। এতিয়া গেছত মই এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই মিঠাতেল দি দিছোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মাছখিনি মই এবাৰ লুটিয়াই লৈছোঁ আৰু এতিয়া মই এটা ছাইড ভালদৰে হ'বলৈ দিম। মাছখিনি আমি ধুনীয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। মোৰ প্ৰায় হ'বৰ হৈছেই। এতিয়া মই মাছকেইপিচ বাতি এটাত উঠাই ল'ম। এতিয়া মই মাছ ভাজি ৰৈ যোৱা তেলখিনিতে সৰিয়হখিনিও দি দিম আৰু এখন ঢাকনি লগাই দিম, কাৰণ সৰিয়হ তেলত দিলে ছিটিকি যায়। তাৰপিছত মই ঢাকনিখন গুচাই ইয়াতে কাটি থোৱা পিঁয়াজখিনিও দি দিম আৰু জলকীয়া দুটাও দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। জলকীয়া দুটা মই মাজেৰে ফালি ফালি দিছোঁ। আৰু এয়া মই পিঁয়াজ আৰু জলকীয়াখিনি ভাজি হোৱাৰ পিছত কাটি থোৱা ৰঙালাওখিনি ইয়াতে দি দিছোঁ আৰু এতিয়া ৰঙালাওখিনিও ভালদৰে ভাজি ল'ম। আৰু এতিয়া মই ৰঙালাওখিনি প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ দি ল'ম। ইয়াত আৰু মই কোনো ধৰণৰ মছলা ইউজ নকৰোঁ। আৰু এতিয়া মই ৰঙালাওখিনি ঢাকনি লগাই সিজিবলৈ দিম আৰু ঢাকনিখন গুচাই মাজে মাজে ৰঙালাওখিনি লৰাই থাকিব লাগিব যাতে তলিত লাগি নধৰে। এয়া মোৰ ৰঙালাওখিনিও সিজি গ'ল। এতিয়া মই ইয়াতে থেকেৰাখিনি দি দিছোঁ আৰু জোলখনত প্ৰয়োজন অনুসৰি মই ইয়াতে গৰম পানী দি দিম। এতিয়া জোলখন উতলিবলৈ দিম।
জোলখন উতলি থাকোঁতে মই ইয়াতে মাছখিনিও দি দিছোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া মই জোলখন আৰু 10 মিনিটমান সময় উতলিবলৈ দিম। মোৰ জোলখন এতিয়া হৈ গৈছে আৰু লাষ্টত মই এয়া ধনিয়া পাত কাটি দিছোঁ। এয়া চাওক, ৰঙালাওৰ সৈতে বনোৱা মাছৰ টেঙা ৰেডি হৈ গ'ল। খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আন সাধাৰণ টেঙা জোলতকৈ এই টেঙা জোলকণ অকণমান ডিফাৰেণ্ট হয়। যদি আপোনালোকে আগতে এনেদৰে খোৱা নাই, এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিলে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ এবাৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। বাই বাই।